হাই ফ্ৰেণ্ডছ, আজি হৈছে বিশ্ব পৰিৱেশ দিৱস। গতিকে আজি গছপুলি ৰুম বুলি ভাবিছোঁ। ব'লক আজি গছপুলি ৰুমগৈ। ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। মাস্কখন পিন্ধি লওঁ, ব'লক ব'লক। আমাৰ লগত ইহঁতকেইটা আছে। ব'লক বাৰীত আজি গছপুলি ৰুমগৈ, আহক। আমাৰ দলংখন আৰু সেইপিনে আমাৰ বাৰী আছে। ব'লক বাৰীত গছপুলি ৰোপণ কৰোঁগৈ আৰু সকলোৱে আজিৰ দিনটোত একোটাকৈ গছপুলি ৰোপণ কৰক। কিনকে বৰষুণ দিবলৈ আৰম্ভ কৰিছে আৰু এখন আমাৰ বাগান, আমতলৰ বাগান। আহি থাকক ইপিনে চাওক, এখন বাগানখন আমাৰ আৰু সেইটো চাইডে গছ পুলি ৰুব আমাৰ পাপাই। বৰষুণ এইটো কঁঠালৰ পুলি, আহক ৰুংগে, আহক কঁঠালৰ পুলি। এইকেইটাই মিলি এখনত ফুলৰ পুলি লৈছিলোঁ। ক'লে চাওক এয়া ফুলৰ পুলিবোৰ। এতিয়া আমি ফুলৰ পুলি ৰুম, আহক ফুলৰ পুলি ৰুম। বেলেগ পুলি ৰুব পাৰিব। এতিয়া
ফুলৰ ওচৰত থৈ দিম কোন কোণত থ'লে ভাল হ'ব বাৰু ক'ত থওঁ এয়া ফুলটো এখনত থৈ দিম এয়া হৈ গ'ল এয়া আৰু আমাৰ ফুলৰ খেতিবোৰ চব ধুনীয়া হৈছে বহুত এয়া দেখিলে হৈ গ'ল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আজি এইটোত সকলোৱে গছপুলি ৰোপণ কৰক সকলোৱে আৰু আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিছোঁ আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো বাই বাই